ৰঙাচিনৰ মাজত এনেদৰে কাণত ধৰি উঠা বহা কৰা এইজন হৈছে এগৰাকী সাংবাদিক। পিছে ৰ'ব, এয়া কোনো প্ৰকৃত সাংবাদিক নহয়, এইগৰাকী হৈছে এগৰাকী ভুৱা সাংবাদিক। আজি খোদ সাংবাদিক তথা আৰক্ষীৰ হাতত ধৰা পৰি বপুৰাৰ হ'ল এই গতি। কাণত ধৰি উঠা বহা, আঁঠুলৈ খোজ কাঢ়া আৰু লগতে পালে টীকাকৰণ। বপুৰাৰ হেনো সাংবাদিক হোৱাৰ মন, কিন্তু কি কৰিব, সাংবাদিক হ'বলৈ নাই বপুৰাৰ উপযুক্ত শিক্ষা। কিনি লৈছে হেনো ৮০,০০০ টকীয়া এটা লেপটপ। গতিকে লেপটপৰ সদব্যৱহাৰ কৰি বনাই ল'লে এখন ভুৱা প্ৰেছ কাৰ্ড। এটা প্ৰতিষ্ঠিত নিউজ চেনেলৰ নামত এনেদৰে পৰিচয় পত্ৰ বনাই লৈ বাইকতো লিখি ল'লে প্ৰেছ বুলি। পিছে বপুৰাৰ আছিল দিন বেয়া। শুনকচোন বপুৰাই কি কয়। কোন চেনেলৰ? আসাম ভালকৈ কচোন, দৰে ক। আসাম টেলছৰ ভুৱা আই কাৰ্ড বনাই লৈছা প্ৰেছৰ। তাৰপিছত তেল ভৰাব আহিছিলোঁ আৰু অলপ ঔষধ ল'ব আহিছিলোঁ। আজি কি হ'ল, এতিয়া কি হ'ল? আৰক্ষীয়ে ৰখিব দিছিল তোমাক? তাৰপিছত যাওঁতে ৰখিব দিয়া নাই, আহোঁতে ৰখিব দিছিল। যাওঁতে কিয় দিয়া নাই? তুমিতো ৰখাই নাই, মই নিজে দেখা পাই আছোঁ। হা, প্ৰেছৰ সিখন দেখাই দিছা তাতে, বোলে মই প্ৰেছ হ'ল বুলি। চব কি স্বাধীনতা থাকে নেকি? বুজি নাপাওঁ নহয়। কিয় বুজি নাপা? কিমান দূৰ পঢ়া শুনা কিমান? হা, ডিগ্ৰী কমপ্লিট, তাৰপিছত ইঞ্জিনিয়াৰিং মেকানিকেল। কোন কলেজত ডিগ্ৰী কমপ্লিট কৰিছা? টেকনিকেল ইনষ্টিটিউট। ইণ্ডিয়ান টেকনিকেল ইনষ্টিটিউট। ডিগ্ৰী 2 আৰু SCBT। এতিয়া কি হ'ব? এতিয়া দাদা মাফ কৰি দিয়ক একবাৰ কাৰণে। মোক কথাখিনি ভালকৈ কচোন। ভুৱা কাৰ্ড বনাই লৈছোঁ, কিবা কিবি এইবিলাক কচোন ক। ভুৱা বনাইছিলোঁ দাদা, একবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক। কি ভুৱা বনাইছিলা? ID কাৰ্ড। কিহৰ? আসাম আসাম টেলকৰ। তাৰপিছত ঘৰ ক'ত তোমাৰ? ভুৱা পৰিচয় পত্ৰ, বাইকত প্ৰেছ। গতিকে খাতিৰ কেলে কৰিব আৰক্ষীক। আজি তেল ভৰাবলৈ আহি সাংবাদিক তথা আৰক্ষীৰ চকুত ধৰা পৰিল এইজন বপুৰা, আৰু তাৰপিছত গতি হ'ল এনেদৰে। আৰক্ষী তথা সাংবাদিকৰ সন্মুখতে ছিঙি পেলাবলগীয়া হ'ল এনেদৰে প্ৰেছৰ ফলক তথা প্ৰেছ কাৰ্ডখন। কিছুমান নীতি নিৰ্দেশনাৰ বাবে ভিডিঅ'টি সম্পাদনা কৰিছোঁ, আৰু লগে লগে যুৱকজনৰ প্ৰতি মোৰ মনত এটা পুতৌ ভাৱ জন্মাৰ বাবে নামটো কোৱা নাই আৰু কোন স্থানত হৈছে সেইটোও কোৱা নাই, কিন্তু গোটেই ঘটনাখিনি মোৰ সন্মুখত হৈছে আৰু যুৱকজনক মই তথা আৰক্ষীয়ে ধৰিবলৈ ধৰিছোঁ, আৰু তাৰপিছৰ দৃশ্যাংশ আপোনালোকক দেখুৱালোঁ। শুনকচোন যুৱকজনে কি কয়। কি দে আজিৰ পৰা মই এইবিলাক কেতিয়াও ভুল নকৰোঁ বুলি কওঁ। আজিৰ পৰা মই এইবিলাক কেতিয়াও ভুল নকৰোঁ। কি কৰিছিলা তুমি? কামটো কি কৰিছিলা? আসাম টেলকৰ ভুৱা ID কাৰ্ড বনাইছিলোঁ। তাৰপিছত প্ৰেছ বুলি বাইকত লিখি দিছিলোঁ।